আজি মই বুঢ়া ছজনাৰ তৰকাৰী বনাম। আমাক প্ৰথমতে লাগিব এয়া বুঢ়া ছজনা আৰু আলু মই কুটি লৈছোঁ, এয়া সৰিয়হ বটা, পিঁয়াজ, নিমখ, হালধি, মিঠাতেল, পানী আৰু এয়া আম টেঙা। কিছুমানে আম টেঙা দি বনালে ভাল পায় আৰু কিছুমানে আম টেঙা নিদিলে ভাল পায়। যোনে যি ইচ্ছা তেনেকৈ খালেই হ'ল। এতিয়া মই কেৰাহীত তেল দিলোঁ। তেলখিনি গৰম হোৱালৈ অকণমান ৰ'ব লাগিব। তেলখিনি গৰম হৈ গ'ল। এতিয়া মই তেলত পিঁয়াজ দিলোঁ। তেলখিনি অকণমান ৰঙচুৱা হৈছে। পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজিব লাগিব। এয়া হালধি দিলোঁ। এইখিনি ঢালি দিলোঁ। এতিয়া এইখিনি মই ভাজি আছোঁ। অকণমান ৰঙচুৱা হ'ব লাগিব এইখিনি ভাজি থাকোঁতে। তাৰপিছত এতিয়া যোনে টেঙা দি খাই ভাল পায় তেওঁলোকে টেঙা দিব পাৰে ইয়াতে। মই টেঙা আজি ভৰা সময়ত দিম, এতিয়া নিদিওঁ। কাৰণ ইয়াতে দুখন তৰকাৰী হ'ব, এখন টেঙা দিয়া হ'ব, এখন টেঙা নিদিয়া হ'ব। এইখিনি অকণমান সময়ত ভাজি থৈ দিব লাগিব। এতিয়া এইখিনি মোৰ সৰিয়হ দিব সময় হৈ গ'ল। এতিয়া ইয়াতে বটা সৰিয়হখিনি মই দি দিছোঁ। এইখিনি অকণমান এনেকৈ লাৰি থাকি অকণমান পানী দিম মই ইয়াতে। এইখিনি উতলিব লাগিব। এতিয়া মই নিমখ দিলোঁ। অকণমান লৰাই দিলোঁ। 10 মিনিটমান সময় বনাব লাগিব এনেকৈ। এইখিনি টেঙা নিদিয়া হ'ব। মই অকণমান এতিয়া বাতিত এনেকৈ নমাই থ'ম। অকণমান মই নমাই থ'লোঁ। এতিয়া এইখিনিত আকৌ টেঙাখিনি দি দিম। এইখিনি ৰুকি লোৱা আম টেঙা আছিল, এইখিনি এতিয়া মই ইয়াত দি দিলোঁ। এইখিনি টেঙা হৈ যাব। আপোনালোকে এনেকৈ বনাই চাবচোন। এতিয়া বাৰু ছজনা খুব কমেই ওলাব বজাৰত, তথাপিতো বিচাৰিলে পোৱা যাব। আপোনালোকে এনেকৈ বনাই চাবচোন কেনেকুৱা হয়। এতিয়া এইখিনি হৈ গ'ল। কিছুমানে যদি বহুত টেঙা পায় তেতিয়াহ'লে অকণমান চেনি দিলেও কথা নাই। মই কিন্তু চেনি দিয়া নাই। এতিয়া তৰকাৰীখন হৈ গ'ল। এতিয়া আমি নমাই থ'ম। এতিয়া মোৰ তৰকাৰীখিনি হৈ গ'ল। এইখিনি হৈছে টেঙা নিদিয়া আৰু এইখিনি হৈছে টেঙা দিয়া। আজিলৈ ভিডিঅ'টো ইমানেই। আপোনালোকে এবাৰ বনাই চাব আৰু ভাল পালে কমেণ্টত জনাব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।